হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে এতিয়াও অসমত Dream11, My11 চাৰ্কল, Vision 11 খেলিব পৰা নাই। তোমালোকে আজিৰ এই ভিডিঅ'টো চাই পালে ক্ৰিকেট প্ৰেডিকশ্যন আৰু ক্ৰিকেট অপিনিয়ন দুইটাই এটা এপতে কৰিব পাৰিবা। প্ৰথমতে তোমালোকে মই দিয়া লিংকৰ পৰা MPL এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা আৰু তোমালোকে নিজৰ মোবাইল নম্বৰেৰে লগইন কৰি ল'বা। লগইন কৰাৰ পাছত তোমালোকে এনেকুৱা এটা ফ্ৰণ্ট পেজ এটা দেখিবলৈ পাবা। তোমালোকে MPL বুলি আহিব। ইয়াত তোমালোকে ক্ৰিকেট অপিনিয়ন, ক্ৰিকেট ফেণ্টাসি আৰু বহুত ধৰণৰ গেম খেলিব পাৰিবা। মেইন যোনটো বস্তু হৈছে সেইটো হৈছে ক্ৰিকেট ফেণ্টাসি আৰু ক্ৰিকেট অপিনিয়ন। তোমালোকে স্ক্ৰীনত দেখি আছা, ক্ৰিকেট অপিনিয়নত ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ কিছুমান কুৱেশ্যনৰ এনচাৰ দিব লাগে। কোনটো টিম জিকিব, কোনটো টিম হাৰিব। যেনেকৈ আজি চেন্নাই আৰু RCBৰ মাজত খেল আছে, তে CSK জিকিব নে RCB জিকিব, য়েছ আৰু নট এনচাৰ দিব লাগে। তোমালোকে 10 লগালে 20 পাবা, 20 লগালে 40। মানে তোমালোকে এইটো টিমত বেটিং কৰিব লাগে। একদম সিম্পল হয়, বহুত কুৱেশ্যন আহি থাকে ইয়াতে। এইটোতো হৈ গ'ল তোমালোকৰ ক্ৰিকেট অপিনিয়ন। তোমালোকে এতিয়া ফেণ্টাসি কেনেকৈ খেলিবা এই এপ্লিকেশ্যনটোত। তোমালোকে ক্ৰিকেট যোনটো লিখা আছে তলত, তাত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাবা। ইয়াতে তোমালোকৰ Dream11, My11 চাৰ্কলৰ নিচিনা ইয়াতে তোমালোকে ফেণ্টাসি টিম বনাব পাৰিবা। প্ৰথম মেচটোৱে চাই লৈছোঁ আমি। ইয়াত তোমালোকে বহুত কণ্টেষ্ট দেখিবা। 1 টকাৰ পৰা ষ্টাৰ্ট হৈছে। তোমালোকে যিমান বেছি খেলিব বিচৰা তিমান খেলিব পাৰা। তোমালোকক মই টিম বনাইও দেখাই দিম। এটা এনেই চিম্পল এটা তোমালোকক বুজাবৰ কাৰণে টিম এটা বনাম। সেম Dream11ৰ নিচিনাই তোমালোকে ইয়াতে টিম বনাব পাৰিবা। একদম চিম্পল এপ্লিকেশ্যন হয়। তোমালোকে যদি Dream11, My11 চাৰ্কল এতিয়াও খেলিব পৰা নাই, তেনেহ'লে তোমালোকে এই এপটোতে ট্ৰাই কৰা। কাৰণ যিহেতু IPL পালেহিয়ে আৰু তোমালোকৰ ইমান টাইম ৱেষ্ট কৰিও লাভ নাই। তথাপিও তোমালোকে যদি Dream11 খেলিব বিচৰা, তেনেহ'লে লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা। তাত গৈ তোমালোকে চাই ল'ব পাৰা। আৰু এনেকৈয়ে তোমালোকে চিম্পল কেপ্টেইন, ভাইচ কেপ্টেইন দিবা। তাৰপিছত তোমালোকে টিমটো ছেভ কৰি পেলাই কণ্টেষ্ট জইন কৰি ল'ব পাৰা। মই বাৰু MPLত ক্ৰিকেট ফেণ্টাসিটো নেখেলোঁ, ইয়াতে ক্ৰিকেট অপিনিয়ন খেলোঁ। সেইকাৰণে এই টিমটো বনাই পেলাই মই নেখেলোঁ, মই Dream11তে খেলোঁ। তোমালোকক মই বুজাবৰ কাৰণেহে এই টিমটো বনাই দেখালোঁ। বাকী তোমালোকে চিম্পল আছে এপ্লিকেশ্যনটো মোৰ লিংকৰ পৰা ডাউনলোড কৰিলেহে তোমালোকে ডাইৰেক্ট এনেকৈ চিম্পল প্ৰচেছ হ'ব। তোমালোকে যদি গুগল নাইবা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব যোৱা, তেতিয়া বহুত কিবা আধাৰ কাৰ্ড কিবা বহুত ডাঙৰ প্ৰচেছ হ'ব। সেইকাৰণে তোমালোকে মোৰ লিংকৰ পৰাই ডাউনলোড কৰিলে এনেকৈ চিম্পল প্ৰচেছত হ'ব। পইচা এড কৰিবলৈ তোমালোকে এড মানিত ক্লিক কৰি পেলাই যিমান টকা এটা এড কৰিব বিচৰা এড কৰিব পাৰা। মই 5 টকা এটা এড কৰি তোমালোকক দেখাম। একেবাৰে চিম্পল এপ্লিকেশ্যন হয়। তোমালোকে এই এপ্লিকেশ্যনটো ট্ৰাই কৰিব পাৰা। কিবা বুজি নাপালে নিশ্চয় কমেণ্ট কৰিবা, মই তোমালোকৰ কমেণ্টৰ এনচাৰ নিশ্চয় দিম।